গুড মৰ্ণিং অল অফ ইউ। মৰ্ণিং আহি গ'ল মোৰ এটা পাৰ্চেল। আজি 2 উইক হৈ গ'ল মই এই বস্তুটোৰ কাৰণে ৰখি আছোঁ আগ্ৰহেৰে। ইউটিউবত পূৰা ফেমাছ আৰু ট্ৰেণ্ডিং এই বস্তুটো। তেনেহ'লে পলম নকৰি ব'লক চাওঁ কিনো আছে ইয়াৰ ভিতৰত। চিনি পাইছেনে বাৰু? এইটো হৈছে চিয়া চিডছ। ইউটিউবটো খুলিবই নোৱাৰোঁ জানেনে, অকল ইয়াৰ ৰিভিউকে মানে আহি থাকে। ৱেইট লছ, পেট ঠাণ্ডা কৰা, সেইকাৰণে ভাবিলোঁ ময়ো ট্ৰাই কৰি চাওঁ। মই শকত বেছিয়ে হৈছোঁ, অকণমান ৱেইট লছ হয় বা এক্সাৰচাইজ কৰি মানে কমাব পৰা নাই। মোৰ বেয়া হেবিটৰ ভিতৰত হৈছে এইটো ফাৰ্ষ্ট। মই যিকোনো খোৱা বস্তু গোন্ধি চাওঁ। ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ, দেখিছেনে? পলম নকৰি আৰু কামত লাগিয়ে গ'লোঁ নহয়। এগিলাচ পানীত আধা চামুচ চিডছ লৈ 1 ঘণ্টাৰ কাৰণে তিয়াই থ'লোঁ। তাৰপিছতে তাতে অকণমান নেমু চেপিলোঁ আৰু অকণমান নিমখ দি তাৰে সোৱাদ ল'লোঁ। খাবলৈ বেয়া নালাগে।